নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰুৱাই আৰু আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপন চেনেল হিৰাম বৰুৱা ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চীনৰ স্মাৰ্টফোন নিৰ্মাণকাৰী কোম্পানী চাওমিয়ে এটাৰ পাছত এটা স্মাৰ্টফোন লঞ্চ কৰাৰ লগতে চীনত লঞ্চ কৰিলে চাওমি ফিউচাৰ ফোন, যাৰ নাম কুইন AI। এই ফোনটো এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত চলিব আৰু এই ফোনটোৰ ভাল কথা হ'ল এই ফোনটোত 4G ভল্ট ছাপোৰ্ট কৰিব। ইমানেই নহয়, ইয়াত ৰিয়েল টাইম ট্ৰেন্সলেশ্যন ফিচাৰো দিছে, যিটো 17টা ভাষাত ট্ৰেন্সলেশ্যন কৰিব। চাওমি ফিচাৰ ফোনটো কি ফিচাৰ থাকিব আৰু ইয়াৰ দাম কিমান জানিবলৈ ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Press the bell icon on the YouTube app and never miss another update. এই ফোনটোৰ দাম চাইনাত 199 ইউৱান, অৰ্থাৎ ভাৰতীয় দামত প্ৰায় 1999 টকা। এই ফোনটোত এণ্ড্ৰইড OSৰ ওপৰত কাম কৰিব, যিটো মকৰ 5OS। ইয়াৰ বাহিৰে ফোনটো AI ফিচাৰ দিছে। ইয়াৰ সহায়ত ইউজাৰসকলে প্ৰশ্ন কৰিব পাৰিব আৰু উত্তৰো দিব। এই ফোনটো এণ্ড্ৰইড হোৱাৰ পিছতো ইয়াত গুগল প্লে ষ্ট'ৰ দিয়া নাই, কাৰণ এই ফোনটো চাইনাতহে লঞ্চ কৰিছে। কিন্তু ইয়াত APK ফাইল ডাউনলোড কৰি সকলো ধৰণৰ এপ ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি কেমেৰাৰ কথা কওঁ, এই ফোনটোত কোনো ধৰণৰ কেমেৰা দিয়া নাই, অৰ্থাৎ বেক ফ্ৰণ্ট কোনো ধৰণৰ কেমেৰা দিয়া নাই। কিন্তু এটা ফিচাৰ দিছে, সেইটো হ'ল এণ্ড্ৰইড চেন্সৰ। ইয়াৰ সহায়ত ঘৰত থকা যিকোনো TV, AC আদি ৰিম'ট কণ্ট্ৰল কৰিব পাৰিব, অৰ্থাৎ ৰিম'টৰ দৰে ব্যৱহাৰ কৰিব পাৰিব। আৰু এই ফোনটোত হাইব্ৰিড চিম স্লট দিছে, কিন্তু এই ফোনটো ভাৰতত কেতিয়া লঞ্চ কৰিব ইয়াৰ বিষয়ত কোনো ধৰণৰ ইনফৰমেশ্যন নাই। আজিৰ ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু লগতে এই ফিচাৰ ফোনটো চাওমিৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। ধন্যবাদ।